নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ প্ৰিয় চেনেল ৰঙত সম্প্ৰচাৰিত হৈ থকা সকলোৰে জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভাল পায়। এই বৰষুণ ধাৰাবাহিকত অৰ্ণৱৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজনৰ আচলতে কোন হয়, তেওঁৰ ঘৰ ক'ত, শিক্ষাগত অৰ্হতা কিমান, এই সকলোবোৰৰ বিষয়ে জানিবলৈ হয়তো নিশ্চয় আপোনালোকৰ মন যায়। গতিকে বলকচোন দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বৰষুণ ধাৰাবাহিকত অৰ্ণৱৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে বংকিম শইকীয়া। বংকিম শইকীয়াৰ জন্ম হৈছিল 1990 চনৰ 16 ডিচেম্বৰ তাৰিখে গুৱাহাটীত আৰু বৰ্তমান তেওঁলোক গুৱাহাটীতে থাকে। বংকিম শইকীয়াৰ পৰিয়ালত মাক আৰু দেউতাক আছে। বংকিম শইকীয়াই শংকৰদেৱ বিদ্যানিকেতনৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু HS কৰিছিল গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা। বন্ধু বান্ধৱীসকল, বংকিম শইকীয়াৰ প্ৰফেশ্যন হৈছে এক্টৰ আৰু ইউটিউবাৰ। তেওঁ অভিনয় কৰাৰ লগতে ইউটিউব জগতৰ জৰিয়তে বহুতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। বন্ধু বান্ধৱীসকল, বৰষুণ ধাৰাবাহিকখনেই হৈছে বংকিম শইকীয়াই অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও বংকিম শইকীয়াই দীপলিনা ডেকাৰ সৈতে এখন শ্বৰ্ট ফিল্মতো অভিনয় কৰিছিল। বংকিম শইকীয়াই গ্ৰেজুৱেশ্যন কৰিছিল মাদুৰাই কামৰাজ ইউনিভাৰ্চিটি চেন্নাইৰ পৰা। বংকিম শইকীয়াৰ পত্নীৰ নাম হৈছে ত্ৰিবেণী শইকীয়া। বন্ধু বান্ধৱীসকল, বৰষুণ ধাৰাবাহিকত অভিনয় কৰা অৰ্ণৱৰ অভিনয় চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।